নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছে গৰু বিহু। সকলোলৈকে গৰু বিহুৰ আৰু নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ ওলগ জনাইছোঁ। আজি আমি গ'লোঁ আমাৰ ঘৰৰ কাষতে থকা চেণ্টাৰত চৰক পূজা এভাগ অনুষ্ঠিত কৰা হৈছিল। এয়া আপোনালোকে দেখিবলৈ পাইছে, বিভিন্ন লোকে আহি ইয়াত সমাগম হৈছে, এক ভিৰৰ পৰিৱেশ হৈছে আৰু তেওঁলোকে এই পূজাভাগ বছৰ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে আৰু আমাৰো খুব ভাল লাগিলে। আৰু এখন মেলাও হৈছিল। এই মেলাত বিভিন্ন খেলা বস্তুৰ পৰা আদি কৰি বিভিন্ন বস্তু ওলাইছিলে। আপোনালোকে ইয়াত দেখিছেই কি কি পোৱা গৈছে, বৰ ভাল লাগিছে। এই ৰথকেইখন যে আপোনালোকে দেখিছে, এই ৰথকেইখনত যেতিয়া ভক্তসকল যদি কিবা কাৰণবশতঃ যদি মূৰ্ছা যায়, তেওঁলোকৰ যদি গাটো বেয়া লাগে, তেতিয়াহ'লে এই ৰথকেইখনতে উঠাই তেওঁলোকক নিয়া হয়। এয়া চৰক পূজা সমাপ্ত হৈছে, ভক্তসকল গতি কৰিছে তেওঁলোকে আৰু এক নতুন আশা উদ্যমেৰে তেওঁলোকে এই পূজাভাগ শেষ কৰিছে। আকৌ এক নতুন বছৰলৈ তেওঁলোকে অপেক্ষা কৰিছে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবেন। আপোনাৰ ধন্যবাদ।